ওরে তো আমার আজি পরীক্ষা কি হচ্ছে তুমি যে আমাক সাধু কথা কব লাগিব আজি এটা কোৱা ৰ মই আহি আছো তহঁতক মই আজি এটা কাহিনী কম দুটো নাই নে দুহু দেবি পাঞ্জা ও তো দেখা না তুই দিবে না কারণ তো তুমি বলি না দেব দে ইয়ে মাইদিও নেবে সেটা উতারলে কসে ওই তহঁতক কাহিনী কব আছে না ওরে দেখো দে তেনে লিখুন মই তহঁতক আজি এটা কাহিনী কম এই কাহিনীটো বহুত পুৰণা এই কাহিনীটো বহুত বছৰ আগৰে এখন গাঁৱত এহাল ল'ৰা ছোৱালী আছিল এই ল'ৰা ছোৱালী দুটাৰ মাজত এটা পবিত্ৰ সম্পৰ্ক গঢ়ি উঠিছিল আৰু সিহঁতৰ বহুত সপোন আছিল আৰু সেই সপোনবোৰ পূৰণ নহল কিয় দেউতা কাৰণ সিহঁতৰ এই পবিত্ৰ সম্পৰ্ক দেখি গাঁৱৰ কিছুমান মানুহে হিংসা কৰিছিল আৰু এদিন সেই ল'ৰা ছোৱালীহঁতক গাঁৱৰ হিংসা কৰা মানুহবোৰে মাৰি পেলাইছিল আৰু তেওঁলোকৰ সেই সপোনবোৰ মানুহবোৰে পূৰণ কৰিব লাগিছিল তাৰপিছত কি হ'ল দেউতা তেওঁলোকক মাৰি পেলোৱা কথাটো গাঁৱৰ এজন মানুহে ভাল পোৱা নাছিল আৰু এদিন এই গাঁৱৰ মানুহ পাই ইমান ধুনীয়া পবিত্ৰ সম্পৰ্ক এটা মাৰি পেলাইছি কোনে কোনে মাছি মই বিচাৰি বিচাৰি উলিয়াম আৰু চবকে শেষ কৰি পেলাম এতিয়া মই যাওঁ ৰাতি হ'ল বহুত ৰাতি ক'ত গৈছিল অ তই এই মই কিবা এটা বেলেগ কামত গৈছিল ৰবা যাওঁ ৰবা এতিয়া আৰু আগৰ মানুহবোৰে কৈছিল সেই মানুহজনৰ গাত ছোৱালীজনীৰ আত্মাই প্ৰৱেশ কৰিছে তাৰপিছত দেউতা সেই ছোৱালীজনীৰ আত্মাই প্ৰৱেশ কৰা মানুহজনে সেই আত্মাৰ বলত সেই ল'ৰা ছোৱালীহঁতক হত্যা কৰা এজনক ক'ত গ'ল এইটো কি আছিলে ক'ত গ'ল আৰু সেই আত্মাৰ বলত মানুহজনে সেই ল'ৰা ছোৱালীহঁতক হত্যা কৰাসকলক এজন এজনকৈ মাৰি পেলালে এইটো কথা কাহিনী না দেউতা আগৰ মানুহবোৰে কৈছিল এইটো সঁচা কাহিনী বুলি কিন্তু মই বিশ্বাস কৰা নাই এইটো মিছা কাহিনী এইটো মিছা কাহিনী নহয় সঁচা কাহিনী এই মানুহবোৰে ল'ৰাটোক মাৰিছিল ছোৱালীটোক সিহঁতে ঐ বোলো তই কি বকি আছ তই কেনেকৈ গম পালি মই কেনেকৈ গম পালো